নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই দেখাম যে এখন ফটোৰ কেনেদৰে সাইজ সলনি কৰে, অৰ্থাৎ MBৰ পৰা KBলৈ, KBৰ পৰা MBলৈ কেনেকৈ এখন ফটোৰ সাইজ ৰিসাইজ কনভাৰ্ট কৰে, অৰ্থাৎ সলনি কৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। ফাৰ্ষ্ট আপোনালোকে আপোনালোকৰ মেনুত যাওক, তাত আপোনালোকে ফটো এণ্ড ফটো ৰিচাইজাৰ এপছটো ডাউনলোড কৰি ইনষ্টল কৰি ৰাখক। যিহেতু মই আগৰ পৰা ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে মই ডাইৰেক্ট দেখাইছোঁ আপোনালোকক। ফাৰ্ষ্ট আপোনালোকে ফটো এণ্ড ৰিচাইজাৰ যাব, তাত আপোনালোকে এইখন দেখিছে, তাত আপোনালোকে চিলেক্ট ফটোছত ক্লিক কৰিব। মই আপোনালোকক দেখাই দিছোঁ। চিলেক্ট ফটোত ফাৰ্ষ্ট আপোনালোকে ক্লিক কৰিব, তাৰপিছত দেখিব পিছৰ পেজখন। তাত আপোনালোকৰ যিহেতু য'ত ডকুমেণ্টছখিনি আছে তাত আপোনালোকে চাওক কোনটো ফল্ডাৰত আছে। যিহেতু মোৰ এইটো ফল্ডাৰত মোৰ ডকুমেণ্টছখিনি আছে ছেভ হৈ, মই দেখাই দিছোঁ আপোনালোকক। ফাৰ্ষ্ট এখন চাপ'জ মই আপোনালোকক দেখাই দিছোঁ। এইখন মই ক্লিক কৰিছোঁ এতিয়া। এইখনকে মই আপোনালোকক দেখাইছোঁ। ক্লিক কৰিলোঁ, আপোনালোকে দেখিলে এইখনৰ সাইজ হৈ আছে 536 KB। এতিয়া ইয়াক আপোনালোকে সৰু কৰিব লাগে। সৰু কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এই দেখিছে নহয় 536 KB, আৰু ওপৰত যে এটা বটাম আছে লেফ্ট ছাইডে যিটো আছে তাত ক্লিক কৰিব। তাত আপোনালোকে 50% দেখিছে নহয় 270x382, তাত আপোনালোকে ক্লিক কৰিব। মই আপোনালোকক ক্লিক কৰি দেখাই দিছোঁ। 270x382 50%, মই আপোনালোকক দেখাই দিছোঁ। ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক 160 KB লৈ কনভাৰ্ট হৈ গ'ল ফটোখন। অৰ্থাৎ ফটোখন আপোনালোকৰ যিমান বিচাৰিছে তাৰ চাইজত আপোনালোকক পাৰফেক্ট চাইজত পাই গৈছে। এতিয়া আপোনালোকক দেখাইছোঁ এই ফটোখন আকৌ ডাঙৰ কৰি কেনেকৈ কৰিব। ছেম প্ৰচেছ, আপোনালোকে যাওক, তলত দেখিছে নহয় 60x849 ৱেড এণ্ড ৱে হাইটত, তাত যাওক। এইবাৰ আপোনালোকে ডাঙৰ কৰিবলৈ হ'লে তাত আপোনালোকে চিলেক্ট কৰিবলৈ যিকোনো এটা চিলেক্ট কৰক। 1024x1449ত মই ক্লিক কৰি দেখাইছোঁ। চাওক 1.3 MB লৈ কনভাৰ্ট হৈ গ'ল। অৰ্থাৎ ফটোখন এইবাৰ 137 KB পৰা 1.3 লৈ ডাঙৰ হৈ বাঢ়ি গ'ল চাইজটো। ধন্যবাদ।